হেল্ল' এভৰিৱান মোৰ ভিডিঅ'মত আপোনালোকৰ মৰম দেখি যথেষ্ট উৎসাহী তাৰ বাবে বহুত বেছি ধন্যবাদ আপোনালোক সকলোলৈকে আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকক কওঁ মোৰ নাম হৈছে ভাৰতী মোৰ অৰিজিনেল ঘৰ লখিমপুৰত আৰু মই চাকৰি সূত্ৰে থাকোঁ নগাঁৱত পেছাত হৈছোঁ মই এগৰাকী শিক্ষয়িত্ৰী আৰু ইয়াৰ স্কুললৈ যাবলৈ ৰেডি হৈ আছোঁ আজি যিহেতুকে বুধবাৰ সেই পিন্ধিছোঁ মই গ্ৰীণ কালাৰত এযোৰ হালধীয়া ফুলৰ কাম কৰা মেখেলা চাদৰ এইযোৰ একদম ঘৰতে বোৱা চাদৰ মেখেলা যিযোৰ নেকি গৰম ঠাণ্ডা দুয়োটাতে পিন্ধিব পাৰি আৰু এইযোৰ মোৰ গাঁৱৰ খুৰী এগৰাকীয়ে বৈ দিছিলে বহুত বেছি মৰমৰ কাপোৰযোৰ আৰু আমি যে বাৰবিলাকৰ লগত কাপোৰবিলাক মিলাই পিন্ধো তাৰ কাৰণে আমাৰ বহুত বেছি নেগেটিভিটি আঁতৰি আচলতে পজিটিভিটি আহে আৰু মই আজি দেখুৱাইছোঁ আমি স্কুলত কেনেকৈ এটেণ্ডেঞ্চ দিওঁ চৰকাৰৰ ফালৰ পৰা আমাক টেবলেট এটা দিয়া হয় তাত আমি এনেকৈ লাইভ এটেণ্ডেঞ্চ দিব লাগে আৰু স্কুলৰ পৰা এয়া আহিলোঁ তাৰপিছতে মই আহি খালোঁ দুটা শুকান ৰুটি আৰু একাপ লাল চাহ আৰু গধূলি খালোঁ সান্দহগুড়ি লাডু আৰু এতিয়া বেটাৰ কিতাপ আনিবলৈ গ'লোঁ এয়া কিতাপখিনি লৈ আহিছোঁ ইমান ভিৰ কিতাপৰ দোকানত আৰু আজি এই তলৰ ফ্ল'ৰত থকা টিকলুটোৰ বাৰ্থডে আমি গধূলি মই বাৰ্থডেও খালোঁ এয়া আছিল আজিৰ দিনটো বাই